তেখেতকো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। লগতে আমাৰ সন্ত মহন্ত ভকত বৈষ্ণৱ সকলোকে ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। ভগৱান কৃষ্ণই কৈছে একাদশ খণ্ড ভাগৱতত উদ্ধৱ এই ৰাম মাধৱে বুলন্ত সখা শুনা স্বৰূপত পঢ়ে যেবে হবে শাস্ত্ৰ জানে সাৰি বেদ ৰাম তথাপি নোৱাৰে মুক কৰিতে ভকতি নলবয় নৰ যেবে সন্তৰ সংগতি কৰ্ণতক সন্ত কৃষ্ণ কথা গৈ পকৰি নাহিকে উপায় সখী সুসংগ কখৰি। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে আমাৰ দ্বিতীয় গুৰুস্বৰূপ। তেখেতে কৈছে সাধুসং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিভৰা পাখণ্ড আচাৰ। আমাৰ পাখণ্ড আচাৰ বিচাৰ বহুত আছে। আমি কেৱল ভকতৰ সংগ্ৰহে এই পাখণ্ড আচাৰ নীতিবিলাকক আমি এৰুৱাব পাৰোঁ, নহ'লে উপায় নাই, বিকল্প নাই আৰু কৃষ্ণ। গতিকে যিমানে সাধুসং কৰিব আমাৰ মানে ব্লাডটো ৰিফাইন হৈ যাব। আৰু কৃষ্ণ আমাৰ সাধুৰ সংগত থাকি যেতিয়া কৃষ্ণ কথা শুনে, ভগৱন্তৰ কথা অমৃত সমান বুলি কৈছে। যিমানে আমি কৃষ্ণ কথা শুনি কৃষ্ণ আমাৰ হৃদয়ত প্ৰৱেশ কৰিব কৰ্ণ পথেদি। দেই, এই কৰ্ণ পথেদি আমাৰ সাক্ষাৎ কৃষ্ণই প্ৰৱেশ কৰিব। শব্দ ব্ৰহ্ম হয়, ৱৰ্ড ইজ গড বুলি কৈছে। মানে শব্দ কি? ব্ৰহ্ম হয়। ভাগৱত বাগ্ময় মূৰ্তি হয়। ইয়াৰ এটা এটা শব্দ ভগৱান হয়।